মমো উঠিলা উঠিলা দেহা কি হ'ল চকু এটা ঢাক খাই আছে কি হ'ল খং উঠিছে শুৱাই থৈ গ'লো শুৱাই থৈ গ'লো শুই উঠিলে দেই হেল্ল' বুঢ়ী হাই হেল্ল' গুড মৰ্ণিং তোমালোক উঠিলা গুড মৰ্ণিং ফ্ৰেণ্ডছ মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ ৰাতিপুৱা চাহ সময়ত মমোৰ এইবোৰ ধেমালি থাকে আৰু এয়া আমাৰ খুৰাহঁতে আমাৰ ঘৰত ফাৰ্ম এখনৰ কামত লাগি আছে আহি থকা ভিডিঅ'ত আপোনালোকে নিশ্চয় দেখা পাব কাম যেতিয়া কমপ্লিট হ'ব আৰু ওচৰতে বহি আমাৰ মমোয়ে চাই আছে কাম কৰাৰ দুপৰীয়া হ'ল ভাত বনাই ল'লোঁ লগতে অলপ পদিনাৰ চাটনি বনাই ল'লোঁ এয়া আমাৰ মমোৰ দেউতাকে মোক মাছ বাছি দি সহায় কৰি দিলে যিহেতু বহুত দেৰি হৈ গ'ল আৰু ময়ো মাছকেইটা লগালগ ভাজি ল'লোঁ আজিও কেকৰ অৰ্ডাৰ এটা পালোঁ কেকটো বনাই দিলোঁ কেনেকুৱা হৈছে ক'বচোন আপোনালোকে বাহ আমাৰ মমো কুকভা খেলিব পৰা হ'লেই হয়নে কি হ'ল দেহা কি হ'ল খেলিছা আইতা এয়া আমাৰ মমো পাপাৰ লগত শুইছে দেই সকলোকে গুড নাইট কৈ দিয়া আমাৰ ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ বাই বাই